জুবিন গাৰ্গৰ প্ৰিয় নাহৰ গছৰ পুলি ৰোপণেৰে আৰম্ভ জোনাই ৰঙালী বিহু সন্মিলন। জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বৃহত্তৰ জোনাইবাসী ৰাইজৰ সহযোগত আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে ষষ্ঠ বিংশতিতম জোনাই ৰঙালী বিহু সন্মিলন। জুবিন গাৰ্গৰ প্ৰিয় নাহৰ গছৰ পুলি ৰোপণেৰে শুভাৰম্ভ হোৱা এই সন্মিলনখন জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈছে। আজি পুৱাই বৃক্ষৰোপণ কাৰ্যসূচীৰে আৰম্ভ হোৱা অনুষ্ঠানত বৃক্ষৰোপক হিচাপে উপস্থিত থাকে জোনাই বন বিভাগৰ বন বিষয়া দেৱব্ৰত গগৈ। সন্মিলনখনিৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি তথা জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ প্ৰাণজিৎ পেগুৱে। আনহাতে আছুৰ পতাকা উত্তোলন কৰে অৰ্জুন বড়োৱে। শ্বহীদ তৰ্পণ কৰে জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কুকিল কণ্ঠ চৌধুৰীয়ে। ইফালে তোৰণ, মঞ্চ আৰু পৰম্পৰাগত খেল ধেমালিৰ শুভ উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰদীপ গগৈয়ে। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই সন্মিলনত সৰু বিহুৱতী, মাজু বিহুৱতী, জেং বিহু, লিগাং মিমব্ৰি আদি বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। ইয়াৰ উপৰিও সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাপে কণ্ঠশিল্পী পম্পী পুৰবী আৰু ভাস্কৰ শইকীয়াই উপস্থিত থাকি গীতৰ শৰাই আগবঢ়াব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ আৰু বৃহত্তৰ জোনাইবাসী ৰাইজৰ সহযোগত আমি জোনাই আঞ্চলিক ছাত্ৰ সন্থাই আজিৰে পৰা আমি ৰঙালী বিহু সন্মিলন আয়োজন কৰিছোঁ দুদিনীয়াকৈ। সকলো জোনাইবাসী ৰাইজৰ সহায় সহযোগিতা তথা সমূহ অসমবাসীৰ বিহুৱতীসকলৰ আমি এই বিহু মঞ্চত আমি অংশগ্ৰহণ কৰিবলৈ আহ্বান তথা অনুৰোধ জনাইছোঁ। আজিৰে পৰা আমাৰ 2 বজাৰ পৰা সৰু বিহুৱতী, মাজু বিহুৱতী আৰু বৰ বিহুৱতী প্ৰতিযোগিতা আমি আৰম্ভ কৰিম। সকলো বিহুৱতীসকলক আমি এই মঞ্চখনত আহিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ আজি 26তমত আমি ভৰি দিছোঁ। যিহেতু এই ৰঙালী বিহুখনে আমি সকলো জোনাইবাসী ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি কামনা কৰিছোঁ। আমাৰ দ্বিতীয় দিনা কাৰ্যসূচীত আমাৰ সাংস্কৃতিক সন্ধিয়াত আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী পম্পী পুৰবী বাইদেউ আমাৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান আছে। সকলো জোনাইবাসী ৰাইজৰ উপস্থিতি আমি কামনা কৰিছোঁ। আৰু আমি এটা কথা আপোনালোকক জ্ঞাত কৰিব বিচাৰিছোঁ, যিহেতু আমাৰ এই বিহু সন্মিলনখনিত আমাৰ কমিটি ঢুলীয়া আছে। কমিটি ঢুলীয়া সৰু বিহুৱতী আৰু মাজু বিহুৱতীৰ বাবে আছে, বৰ বিহুৱতীৰ বাবে নাই। যিহেতু সৰু বিহুৱতী, মাজু বিহুৱতী আমাৰ কমিটি ঢুলীয়া গ্ৰুপ ৱাইজকৈ হ'ব। তাৰপিছত আমাৰ গ্ৰুপ ৱাইজত চিলেকশ্যন হৈ যোৱাৰ পিছত আমাৰ নিজৰ ঢুলীয়া লৈ কিনি প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰিব পাৰিব। আৰু সকলো জোনাইবাসী ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি কামনা কৰিছোঁ। সকলোকে ৰঙালী বিহুৰ উলহ দেৰিকৈ হ'লেও যাচিছোঁ। আমি সদৌ অসম ছাত্ৰ সন্থাৰ জোনাই আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ জোনাইবাসী ৰাইজৰ সহযোগত ষষ্ঠ বিংশতিতম ৰঙালী বিহু সন্মিলন আমি অনুষ্ঠিত কৰিছোঁ। আৰু এই সন্মিলনত সকলো ৰাইজৰ সহায় সহযোগ আমি কামনা কৰিছোঁ। আমি এই সন্মিলনখনত যথেষ্ট সংখ্যক আমি প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত কৰিবলৈ বিচাৰিছোঁ। ইয়াত সৰু বিহুৱতী প্ৰতিযোগিতা, মাজু বিহুৱতী, লিগাং মিমব্ৰি আৰু জেং বিহু প্ৰতিযোগিতা আমি ৰাখিছোঁ। আৰু এই সন্মিলনলৈ জোনাইবাসী ৰাইজক পুনৰ এবাৰ মই অনুৰোধ জনাইছোঁ যেন সকলোৱে দলে বলে আহি যেন ইয়াত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আমাৰ এই সন্মিলনখন সাফল্যমণ্ডিত কৰিব বুলি আশা ৰাখিছোঁ।